হৈ গ'ল ঘৰৰ পৰা আহোঁগৈ পিটিককৈ বহুত দিন ঘৰলৈ যোৱা নাই তাকে ওলাই গৈ হ'ল আৰু মানুহজন আহিব মানুহজনক পিটিককৈ থৈ আহিবলৈ কৈছোঁ হৈ গ'ল আৰু দেই মানুহজনলৈ ফোন এটা কৰি লওঁ ৰ'ব বুঢ়ীজনী কিবা এটা পেলাই আছেচোন ৰ'ব দেই অঁ কেলৈ চিঞৰি আছেনো ইমান অলপ আগত চাহ খাইছিলে আকৌ চাহ খাব হ'লেই নে মই নোৱাৰোঁ এতিয়া মই ঘৰলৈ ওলাইছোঁ যাবলৈ নিজে নিজে বনাই বনাই খাই থাকক কি ক'লে ঘৰলৈ কি নাযামেই নেকি গোটেই গৰম বন্ধটো শেষ হ'ল যাবলৈ নাপালোঁ ঘৰলৈ কি কথা কয় হে আপোনালোকক চাহ ভাত খুৱাই বনাই থাকিবলৈকে অহা নাই নহয় মই এখন ঘৰলৈ আপোনাৰ জীয়াৰেচোন 15 দিন থাকিলেহি মই কি কৈছিলোঁ তেতিয়া মই ঘৰলৈ যাবলৈ ওলালে সিহঁতৰ একদম গা জ্বলি পকি উঠে তেনেকৈ বকি নাথাকিব হ'লে দে তেনেকৈ বকি নাথাকিব আকৌ মই যাম বুলি কৈছোঁ যে যামেই আজি আপোনাৰ কথা শুনাত নাই সদায় কেনিবা যাবলৈ ওলাবা একদম চিঞৰ বাখৰ একদম কি নাচাবা সিহঁতৰ একদম গা জ্বলি পৰি যায় মই কেনিবা যাম বুলি ক'লে জীয়েকহঁত আহিলে মানে একদম বৰকৈ চিঞৰি নাথাকিব সঁচাকৈ কৈছোঁ কিন্তু এদিনৰ কাৰণে নহয় আকৌ একেবাৰে যামগৈ আকৌ খাই থাকিব তেতিয়া কেনেকৈ খায় ঘৰৰ কাম কৰিবলৈ মোক আনিছিলে ঘৰৰ কাম আপুনি কৰিব নোৱাৰে নেকি কেলৈ 4টা বজাতে উঠিচোন বৰ একেবাৰে লোকৰ ঘৰত গৈ আড্ডা মাৰিব পাৰে নিজে নিজে কাম কৰি মেলি খাই থাকিব মই এসপ্তাহলৈ নাহোঁ